প্ৰথমে আজি আপোনালোকক মাতাটো উদ্দেশ্য হ'ল লাহোৰিয়ান যিবিলাকৰ ইলিগেল ইনক্ৰোচাৰ হৈ আছে ইমান দিনৰ পৰা বহুত বছৰ ধৰি তেওঁলোকে আমাৰ চৰকাৰী মাটি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ মাটি তেওঁলোকৰ ইলিগেল অকুপাই কৰি আছে। তাৰ কাৰণে আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিল লগতে ল' এণ্ড অৰ্ডাৰ লগত আলোচনা কৰি আমি সিদ্ধান্ত কৰিলোঁ এইটো ইভেকশ্যন কৰিব লাগে। সেইমতে আমি যিবিলাকৰ ইলিগেল বাংলাদেশী মুছলিমে ইয়াত মাইগ্ৰেণ্ট যিবিলাক আছে তেওঁলোকে ইয়াত অকুপাই কৰি আছে আৰু যিবিলাকৰ ফেক ডকুমেণ্ট দেখুৱাইছে যে মাটি পটা আছে বুলি কৈছে সেই গোটেইখিনি মাটি ডকুমেণ্টছটো তেওঁলোকে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা তেওঁলোকে লোৱা নাই। আমি ৰেভিনিউ ডিপাৰ্টমেণ্ট আৰু কাৰ্বি আংলং অটোনমাছ কাউন্সিল সেই গোটেইখিনি আমি ৰেকৰ্ডবিলাক চালোঁ। সেই গোটেইখিনি ৰেকৰ্ড তেওঁলোকৰ এজনো মাটি পতা নাই, কাৰণ যিটো নেকি এইটোতো চৰকাৰী মাটি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ ৰিজাৰ্ভ লেণ্ড এটা আছে আৰু কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ লেণ্ড যিটো সেইমতে আমি কোনো এইটো নটিছো দিব নালাগে ইভেকশ্যন কৰাটো নটিছ, কাৰণ আমাৰ মাটিহে তেওঁলোকক আমি ইয়াৰ পৰা যাব দিছোঁ। তথাপিও আমি যিটো নেকি ৰুলছৰ মতে আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা নটিছ দিয়া হৈছে। তেওঁলোকৰ প্ৰায়টো গুচি গৈছে, প্ৰায় 41 হাউচেছটো তেওঁলোকে নিজে গুচি গ'ল, কিন্তু যিবিলাকত যোৱা নাই নটিছ দিয়াৰ পিছতো আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিল আৰু ল' এণ্ড অৰ্ডাৰ লগত একেলগে মিলি আমি আজি প্ৰায় 214 হাউচহোল্ডটো আমি আজি ইভেকশ্যন কৰিলোঁ। টোটেল পপুলেশ্যন আছে তাত 4,650 আছে পপুলেশ্যন, আৰু বাকী যিবিলাক ৰৈ গৈছে সেই গোটেইখিনিও আমি অতি সোনকালে আমি ইভেকশ্যন কৰিম। এইটো মাহতে আমি গোটেইখিনি যিটো নেকি আমি আলোচনা কৰিলোঁ ল' এণ্ড অৰ্ডাৰ লগত, আৰু কালি আমি ৰিভিউ মিটিং পাতিম 11টা বজাত। যিমানখিনি যিবিলাক ৰৈ গৈছে সেই ৰৈ যোৱাও এটাও বাদ নপৰিব যে থাকিব পাৰিম বুলি তেওঁলোকৰ যিমান কোৰ্টত গ'লেওতো নোৱাৰে, কাৰণ আমাৰ সংবিধানে কৈছে লেণ্ড বিলং টু আণ্ডাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিল। লেণ্ড ৰাইট আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলতে আছে। তেওঁলোকৰ ইলিগেল আছে, ইমান দিনৰ পৰা তেওঁলোকৰ ইলিগেলতে তেওঁলোকে অকুপাই কৰি আছে। তাৰ কাৰণে আমি যিটো আমাৰ মাটি যেতিয়া আমি ইয়াত ইণ্ডাষ্ট্ৰী বহাম আৰু ইয়াৰ আমি এডুকেশ্যন ইনষ্টিটিউশ্যন আমি বহাম, ইয়াৰ আমি বেলেগৰ এষ্টাব্লিছমেণ্ট আমি বহাবৰ কাৰণে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা আমি সিদ্ধান্ত লৈছোঁ। তাৰ কাৰণে এতিয়া আমি ইভেকশ্যন কৰিবলগীয়া বাধ্য হৈছে। এইটো আমি গম পোৱা মতে তেওঁলোকেতো ইয়াত মানুহ নহয়, এইটো ভাৰতৰ মানুহ নহয়, বেলেগ দেশৰ পৰা আহিছে আমি জানামতে। অকল ইয়াৰ লাহোৰিয়ান বুলি নহয়, ইয়াৰ আগতে আমি 2 বছৰ আগতে আমি লাংকাইজানৰ 1664 হাউচহোল্ড আমি ইয়াতে ইভেকশ্যন কৰিলোঁ। লাংকাইজান এৰিয়া যিটো আমাৰ কাৰ্বি আংলঙৰ মাটি তেওঁলোকে গোটেইখিনি আহি আমাৰ কাৰ্বি আংলঙৰ মাটি দখল কৰা হৈছে। তাৰ কাৰণে আমি টোটেল হাউচহোল্ড আছে তাতে 1664, আৰু 3 দিন লাগিছে তেতিয়া, কিন্তু আজি এদিনতে বহুত ইম্প্ৰুভমেণ্ট হৈছে। বিশেষকৈ আমাৰ ষ্টাফ কাৰ্বি আংলং অটোনমাছ কাউন্সিল আমাৰ বিশেষকৈ মুকুল কাঠাৰৰ নেতৃত্বত তেওঁ আমাৰ কাউন্সিল গোটেই টিমটো ভালকৈ মেইনটেনেঞ্চ হোৱাৰ কাৰণে আজি যিটো নেকি ছিষ্টেমটো সেই ইভেকশ্যন ছিষ্টেমটো ভালকৈ কৰাৰ কাৰণে আজি ইমান বাকী 10% যিটো আছে সেই গোটেইখিনিও আমি এইটো মাহতে গোটেইখিনি ইভেকশ্যন কৰা হ'ব। টোটেল আমাৰ মাটি আছে 2010 বিঘাছ আছে আমাৰ মাটি। 210 বিঘাছ আছে। 210 বিঘাছ অথনিও কৈছোঁ সেই মাটি পটাটো কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা নহয়, ল'ব আমি লৈ আছোঁ। এইটো কেছ হ'ব। তেওঁলোকৰ যদি মাটি পটা নিজৰ নামত কাউন্সিলৰ ৰেকৰ্ড থাকে, তেওঁলোকে ষ্টে অৰ্ডাৰ থাকিলে তেওঁ থাকিব পাৰিব, কিন্তু তেওঁলোকৰ যদি মাটি যিটো আমি চাইছোঁ গোটেইখিনি লেণ্ড ৰেকৰ্ড চাইছোঁ কাৰ্বি আংলং অটোনমাছ কাউন্সিল, এটাও তেওঁলোকৰ মাটি পটাইতো তাৰ আমাৰ ৰেকৰ্ডটো নাই। তাৰমানে তেওঁলোকে যি পট্টা শ্ব' কৰিব বিচাৰিছে সেইটো ডুপ্লিকেট হ'ব পাৰে। চপ্ৰাং নেকি ডুপ্লিকেট পট্টা এটলিটো ঠেকলং ল ছ'চিয়েল মিডিয়া লং ঠেকলং ল মাটি পানা বিঘা চনচন কাৰ্বি আংলং অটোনমাছ কাউন্সিল পিডিয়াত লাঙেৰ ললাকে যে নাগা মানে ফানা নাগা ফানি হিপি পোহে
Adalake Caribbean Autonomous Council pen land record on tang tabe. La sinon lage doana pota do puhedi. La tumangki koson dong kalane ta nitum da Caribbean Autonomous Council land department ke lang thailo dak record on tang tabe. La sinitum isilong cheperai lo la da bangke la dake eviction on. Ami gutei khini salu আর গোটেই স্কেন কৰাৰ পিছত গোটেই দায়িত্ব দিছোঁ আজি আমাৰ ছেক্ৰেটাৰী ইনচাৰ্জ আমাৰ মুকুল কথাই দায়িত্ব দিলে আৰু টেনচিং ৰং পি জইণ্ট ছেক্ৰেটাৰী তেওঁলোকে গোটেইখিনি লেণ্ড ৰেকৰ্ডটো চালে তাতে কোনো তাৰ আমাৰ পটা দিয়া ৰেকৰ্ডে নাই কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ৰেভিনিউ ডিপাৰ্টমেণ্ট তেওঁলোকৰ ক'ত পটাটো আহিছে কেনেকৈ আহিছে সেইটো আমি নাজানো এইটো নিতুম মা থাপন মমনো লাগে কেকলেম বুজিব আমি তাত যেটো নেকি সার্কুল অফিসৰ ৰেকৰ্ড সেইটোতো আমিতো দেখা নাই তাতে কাৰণ মাটি পটা দিলে সার্কুল অফিসৰ পৰা দিব তাতে থাকে তাতো ৰেকৰ্ডটো তেওঁলোকৰ যে মাটি যে আছে তেওঁলোকৰ মেপৰ যেটো চিঠা মেপ তাতে আছে বুলি তেওঁলোকে কৈছে তাতো নাই দিও আমি চালু গোটেইখিনি হয় লাহৰিয়ানটো আমি লাংকাইজানো কৰি লাহৰিয়ানটো আজি কৰিছে আৰু যিবিলাকৰ কাৰ্বি আংলঙৰ মাটি ইলিগেল যিবিলাকৰ দখল কৰি আছে বেদখল কৰি আছে তেওঁলোকৰ কাৰণে আমি জুদে হওক কাজিৰঙাও আছে এইবিলাক বেদখল আমাৰ ডিপাৰ্টমেণ্টৰ মাটি চিৰিকালচাৰৰ মাটি কোনোবা চাহ বনালে এনে ধৰণৰ বহুত আছে গোটেই সেই গোটেইখিনি আমি 1-2 মাহৰ ভিতৰত গোটেইখিনি এভিকশ্যন কৰিবৰ কাৰণে আমি ল এণ্ড অৰ্ডাৰ লগত কথা পাতিম যদি এইটো কাৰণে আমাৰ যেটো নেকি কোডৰ পৰা দিছে তেওঁলোকৰ মাটি পটা দেখুৱাইছে এটো অৰিজিনাল হে নে ডুপ্লিকেট হেতুটো পিছৰে কাউন্সিলে আমি দিম ৰিপ্লাইটো কাৰণ কোডত যিমান কোড গলেও কিন্তু কাউন্সিলতে পিছতো আৰু যি কেনেকা গোটেইখিনি ৰেকৰ্ডটো আমাৰ কাউন্সিলৰে পঠাব আজি যিমানখিনি মাটিৰ সম্পৰ্কে যিমানখিনি কোড গৈছে হাইকোৰ্ট গৈছে কোনোবা হাইকোৰ্ট গৈছে সুপ্ৰিম কোৰ্ট গৈছে গৈ আকৌ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলে তেওঁলোকে পঠাই দিয়ে গ্ৰহণ কৰি এইটো ইমানলৈকে যে ইয়াত চইলৰ মাটি কোনোবাই মাটি এয়া পটা কৰি লৈ ল'লে সেইটো চাইছোঁ সঁচা এইটোতো ৰেকৰ্ড আছে পটা কৰি লৈছে কোনোবা এইটোতো আমি গোটেইখিনি ডিচিশ্যন লৈ এইটো গোটেইখিনি কেঞ্চেল কৰা হৈছে দন্তিপিন বেঞ্চিলাকে দাম বম আজি লাহৰিয়ান এৰিয়াটো আজিৰ পৰা ইভিকশ্যনটো আৰম্ভ কৰিছেহে আগতো আমি ইভিকশ্যন কৰিছোঁ যিটো ফৰেষ্টৰ মাটিটো আমি ইভিকশ্যন কৰিছোঁ আজি 2 বছৰৰ আগতে যেতিয়া লকডাউন নোহোৱা আগতে আমি ফৰেষ্টৰ মাটি যিবিলাকৰ নাগা মানুহবিলাকে অকুপাই কৰিছে সেইবিলাকতো আমি ইভিকশ্যন কৰিলোঁ এতিয়া আপোনালোকে দেখি পাইছে 1475 হাউছহোল্ডৰ তেতিয়া আমি এইটো গোটেইখিনি আমি ইভিকশ্যন কৰা হৈছে ইয়াত 2 বছৰ আগতে এতিয়া যেটো নেকি চৰকাৰী মাটি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মাটি এইটো সেই মাটিটো তেওঁলোকৰ অকুপাই কৰিছে ডাঙৰ বিল্ডিং বনাইছে আপোনালোকে দেখি পাইছে আজি সেইটো বনাই লৈছে আজি প্ৰায় 214 হাউছৰ আজি গোটেইখিনি কৰি দিলো আৰু বাকি যিবিলাক ৰৈ গৈছে সেইটো আমি সোনকালে হৈ যাব আপোনালোকে গম পাই যাব কাৰ্বি আংলংটো এতিয়াতো নাই এতিয়ালৈকে তাতো নেচাৰেল বাউণ্ডাৰী আছে আৰু নটিফাইড বাউণ্ডাৰী আছে সেইমতে আছে